খুব কম সময়ৰ ভিতৰতে 2 মিলিয়ন ভিউজ আৰু 6 লাখ টকা বাজেটৰ এখন অসমৰ শৰ্ট ফিল্ম নিবিড় আৰু তাৰা। বৰ্তমান ইয়াক লৈও ছ'চিয়েল মিডিয়াত একাংশই মানে এক প্ৰকাৰৰ সমালোচনাৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ সম্পূৰ্ণ কাৰণটোনো কি? আচলতে শৰ্ট ফিল্মখনত এনেদৰে দেখুওৱা হৈছে যে যিটো তাৰাৰ কেৰেক্টাৰ তাই একমাত্ৰ নিবিড়ৰ লগত সম্পৰ্কত এইকাৰণে যায় যে তাইৰ আগৰ যিজন প্ৰেমিক যাৰ সৈতে তাই ইতিমধ্যে 3 বছৰৰ সম্পৰ্কত আছিল তাক এইকাৰণে বাদ দিয়ে যে কাৰণ সি খুব বেছি পজিটিভ আছিল। আৰু ইয়াক লৈ কিছুমানে ছ'চিয়েল মিডিয়াত এনেদৰে ৰিয়েকশ্যন দি আছে যে আচলতে চব ক্ষেত্ৰতে তেনেকুৱা নহয়, কিছুমান ক্ষেত্ৰত ছোৱালীবোৰো বেয়া থাকে। আৰু কিছুমানৰ মতে আচলতে নিবিড়ৰ নিচিনা ল'ৰাবোৰ প্লে বয় থাকে, সেইকাৰণে তাৰাৰ নিচিনা সহজ সৰল ছোৱালীবোৰে তেওঁলোকৰ পাল্লাত পৰি কিনে স্পইল হৈ যায়। এই শৰ্ট ফিল্মখন আছিল মাত্ৰ 47 মিনিটছৰ আৰু 47 মিনিট সময়ত এই গোটেইখিনি এছপেক্ট দেখাই দিয়াটো পচিবল নহয়। আৰু ছিৰিজখনত আৰু শৰ্ট ফিল্মখনত যিটো এছপেক্ট দেখুওৱা হৈছে তেনেকুৱা যে বাস্তৱ জীৱনত ঘটি থকা নাই সেনেকুৱা নহয়, তেনেকুৱা ধৰণৰো ঘটনা কিছুমান হৈ আছে। আৰু কিছুমান এনেকুৱাও কৈ আছে যে নিবিড়ৰ 4 চকীয়া আছে কাৰণে তাৰে আগৰজনে এৰি কিনে নিবিড়ৰ সৈতে ছেটেল হৈছে। এইবিলাক ৰিয়েলিটিত পচিবল হয়, কিন্তু চোৱা শৰ্ট ফিল্মখন হাই বাজেটত তো কিছুমান বস্তুটো দেখাব লাগিবই। এণ্টাৰটেইনমেণ্ট হিচাপে লোৱা, ইমান পাৰ্চনেলি ল'ব নালাগে। আৰু এনেকুৱা যিবোৰ নতুন টেলেণ্ট তেওঁলোকক ছাপোৰ্ট কৰা যাতে ইন ফিউচাৰ তেওঁলোকে ভাল ভাল কণ্টেণ্ট দিব পাৰে। আৰু কি ঠিক নেক্সট টাইম বাডিজত আমি এনেকুৱা এখন চিমিলাৰ শৰ্ট ফিল্ম দেখা পাওঁ য'ত তোমালোকে যিখিনি মানে পইণ্ট অফ ভিউ লৈ কিনে বৰ্তমান আৰ্গিউ কৰি আছা সেইখিনি পইণ্ট অফ ভিউ তেওঁলোকে প্ৰেজেণ্ট কৰি দিয়ে।